হাই গাইজ, যদি আপোনালোকে নিউজ চাই আছে না, নিউজত এটা নিউজ প্ৰায় দেখিছে যে নতুনকৈ কিবা এটা বোলে হোৱাটছআপ হেক কৰা ছফ্টৱেৰ আহিছে, পেগাছেছ নাকি। ইয়াৰ ওপৰত ডিম্পুদাও এটা ভিডিঅ' বনাইছে। তো মই অলপমান বেলেগকৈ অলপ ক'ব চেষ্টা কৰিম, অলপ ডিটেইলছত। চ' যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব, আৰু ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাব, তেতিয়াহে বুজি পাব এই পেগাছেছটো কি আচলতে। চ' বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, এই পেগাছেছটো কেনেকুৱা মানে, ধৰক আমাৰ কম্পিউটাৰ ভাইৰাছ লাগিলে যে আমি মালৱেৰ লগোৱা বুলি কওঁ, মালৱেৰ সোমাইছে, ঠিক তেনেদৰে আমাৰ মোবাইলত এই পেগাছেছটো যি সোমাই যায় না, তেতিয়াহ'লে আমাৰ এই গোটেই মোবাইলটো হেক হৈ যায়। পেগাছে মোবাইলত কি হেক কৰে মই কৈ দিছোঁ। চাওক, আপোনাৰ মাইক্ৰফোনটো হেক কৰিব, আপোনাৰ স্ক্ৰীনখন হেক কৰিব, এয়া যি স্ক্ৰীনত যি চলি থাকে চব হেক হৈ যাব। তাৰপিছত আপোনাৰ কেমেৰা হেক হৈ যাব, আপোনাৰ ইমেইলছ হেক হৈ যাব, আপোনাৰ তাৰপিছত ফোন নাম্বাৰ, কণ্টেক্ট লিষ্ট হেক হৈ যাব। আপোনাৰ মোবাইলত যিবিলাক আছে সৰুৰ পৰা ডাঙৰলৈ যিবিলাক বস্তু আছে চব হেক হৈ যাব। পেগাছেছটোৰ দ্বাৰা মানে আপোনাৰ মোবাইলটো কমপ্লিট হেক কৰি দিব পাৰি। এতিয়া পেগাছেছটো আপোনাৰ মোবাইলত আহিব কেনেকৈ? আপোনাৰ মোবাইলত জাষ্ট এটা মিছ কল দি দিব, আৰু সেই মিছ কলটো দিয়াৰ লগে লগে আপোনাৰ মোবাইলটোত সেই পেগাছেছ নামৰ ছফ্টৱেৰটো ইনষ্টল হৈ যাব, আৰু আপুনি গমেই নাপাব। ইয়াত শ্ব' নকৰে মানে, পেগাছেছ ছফ্টৱেৰটো আপোনাৰ মোবাইলত থাকিলে আপুনি গমেই নাপায়, শ্ব'য়ে নকৰে যে আপোনাৰ মোবাইলটোত পেগাছেছটো ইনষ্টল হৈছে। চ' এই পেগাছেছটো কি হৈছে, আপোনাৰ ইজৰাইলত বনোৱা হৈছে। ইজৰাইলৰ NSO নামৰ গ্ৰুপ এটাই বনোৱা হৈছে। এইটো তেওঁলোকে বনাইছিল তেওঁলোকৰ কাউণ্ট্ৰিৰ সুৰক্ষাৰ কাৰণে, মানে যিটো টেৰৰিজিম আছে না, তেওঁলোকৰ এগেইনষ্টত এইটো খটুৱাৰ কাৰণে বনোৱা হৈছিল। আৰু এই ছফ্টৱেৰটোৰ মানে কিমান টকা সেইটো ক'লে আপোনালোকৰ মাথা ঘূৰাই যাব, মানে পাছত কৈ আছোঁ। মানে এই ছফ্টৱেৰটো তেওঁলোকে ইণ্ডিভিজুৱেলে কাকো নেদে, মানে যদি কোনোবাই চৰকাৰে কিনিব বিচাৰে তেওঁলোকক দে, তেওঁলোকৰ দেশৰ সুৰক্ষাৰ কাৰণে, কিন্তু ইণ্ডিভিজুৱেলে কাকো নেদে এই ছফ্টৱেৰটো, ইজৰাইলে। চ' আৰু এই ছফ্টৱেৰটো ইউজ কৰাৰ লাইচেঞ্চ থাকে, লাইচেঞ্চ অবিহনে এইটো কায়ো ইউজে কৰিব নোৱাৰে। আৰু তেওঁৰ এই ছফ্টৱেৰটোৰ মানে এটাই বনোৱাৰ উদ্দেশ্য, যাতে তেওঁলোকৰ দেশৰ টেৰৰিজিমটো মানে ৰোধ কৰিব পাৰে, কণ্ট্ৰল কৰিব পাৰে, বা হেকাৰক যাতে কণ্ট্ৰল কৰিব পাৰে। তাহলে চাওক, এই পেগাছেছ নামৰ ছফ্টৱেৰটোৰ দ্বাৰা আমাৰ দেশত কিয় ইমান গণ্ডগোল হৈ আছে জানেনে? কাৰণ এই ছফ্টৱেৰটোৰ দ্বাৰা আমাৰ দেশৰ যিটো সুপ্ৰিম কোৰ্টৰ জাজ আছে তেওঁক হেক কৰা গৈছে, আৰু ছিনিয়ৰ জাৰ্নেলিষ্ট 40টা হেক কৰা গৈছে, আৰু অপজিশ্যন পাৰ্টিৰ লিডাৰক হেক কৰা গৈছে, মানে 2টা না 4টা কিবা লিডাৰক হেক কৰা গৈছে। মানে বহুতকেইটা মানুহক এই ছফ্টৱেৰৰ দ্বাৰা ইণ্ডিয়াৰ মানে হেক কৰা গৈছে। তাৰ কাৰণে ইমান গণ্ডগোল লাগি আছে, কিজানি তাৰ কিবা ডিটেইলছ কিবা খুলি আছে নেকি, পুৰা মানে ভয় সোমাই গৈছে, পুৰা হাল্লা লাগি গৈছে দেশত। আৰু এই ছফ্টৱেৰটোৰ দাম কিমান জানে নেকি? চ' মোক কৈছোঁ শুনক মন দি, মানে ডিম্পু দাই কৈছে কিবা 70 লাখ না কি, না 70 লাখ না কি কৈছে। কিন্তু মই এটা ৱেবছাইটত চাইছিলোঁ আৰু বেলেগৰ নিউজ চেনেলত চাইছিলোঁ, তাতে কিমান কৈছে নে ছফ্টৱেৰটোৰ দাম? $8 মিলিয়ন, মাত্ৰ এটা ছফ্টৱেৰৰ দ্বাৰা। ইণ্ডিয়ান কাৰেঞ্চিত যদি চাব যাওঁ মোটামুটি 60 কৰোৰ টকা হয়। $8 মিলিয়ন, মানে এই সামান্য সৰু ছফ্টৱেৰটোত 60 কৰোৰ টকা 1 বছৰত দিব লাগিব। আৰু ছফ্টৱেৰটোত মানে কি জানে, ছফ্টৱেৰটো যদি চৰকাৰে কিনে, সেই ছফ্টৱেৰটোৰ দ্বাৰা মাত্ৰ 50টা মোবাইলহে শেষ হ'ব 1 বছৰৰ কাৰণে, আৰু সেই 1 বছৰত হ'ব ইয়াৰ দাম 60 কৰোৰ টকা। এটা মোবাইলত কিমানকৈ পৰিল? 1 কৰোৰ 20 লাখকৈ পৰিল। চাওক, যদি এটা মোবাইল হেক কৰে, তেতিয়াহ'লে সেই এটা মোবাইল হেক কৰাৰ ফলত তাৰ দাম হ'ব 1 কৰোৰ 20 লাখ টকা। এতিয়া আপুনি নিজে কওক, আমাৰ দৰে মানুহ কোনোবাই হেক কৰিব নেকি 1 কৰোৰ 20 লাখ টকা ভৰি? আমি চালা 200 টকাৰ মানুহ নহয়, কিৰিমিনতি হৈ নহয়, 200 में ले जाऊंगा क्या मिठाई के दुकान में। চাওক, 200 টকাৰ আমি মানুহ নহয়। এই আমাৰ নিচিনা মানুহ কোনোবাই 1 কৰোৰ 20 লাখ টকা ভৰি হেক কৰিব নি? আমাৰ হোৱাটছআপ হেক কৰিব, কি পাব দেখোন আমাৰ হোৱাটছআপ হেক কৰি? আমি ইমান দামী মানুহ নহয়, ইমান ওপৰৰ মাল নহয় আমি। চ' আমি টেনশ্যনে ল'ব নালাগে, আমাৰ মোবাইল কায়ো হেক নকৰে। তাৰ টেনশ্যন ল'ব কাই? এই ডাঙৰ মিনিষ্টাৰ কোম্পানী যাৰ বহুত টকা চাকা আছে, তাহাৰ টেনশ্যন, তাহাৰ মোবাইল হেক কৰি দিব পাৰে। চ' আৰু এই ছফ্টৱেৰটোৰ এটা মহাত্মা কি জানে? iOS আৰু এণ্ড্ৰইডৰ কথা নকওঁগে, এণ্ড্ৰইডটোৰ যিহেতু ছিকিউৰিটি চিষ্টেমটো ইমান হেভি নহয়, কিন্তু iOSতো হেভি। এপলৰ প্ৰডাক্টৰতো ছিকিউৰিটি চিষ্টেমটো বহুত হেভি না। তাহাৰ নিচিনা ব্ৰেণ্ডৰ বেণ্ড বাজে দিছে, পুৰা বাজে দিছে বেণ্ড, দেখে দিছে তাৰ বাইপাকক দেখা দিছে, ইমান মানে পাৱাৰ কি ছফ্টৱেৰৰ, একদম মানে খদলি দিছে iOSৰ। এপলৰ হওক, আইপেড হওক, বা আইফোন হওক, চব হেক। এনেকুৱা ছফ্টৱেৰ, মানে ইমান পাৱাৰফুল ছফ্টৱেৰ
মানে আইফোনকো হেক কৰিছে ইমান দামী ব্ৰেণ্ড আৰু এটা কথা কি জানে এইটো সফটৱেৰ বোলে কিবা 2018 চনত নে 19 চনতো মানে আৱিষ্কাৰ হোৱাৰ পাছত বনোৱাৰ পাছত আহিছিল বোলে একবাৰ এনেকৈ এটা মানে ডাঙৰ ইস্যু হৈছিল 18 না 19তে একবাৰ এইটো সফটৱেৰৰ কাৰণে এটা এনেকৈ হেক কৰিছিল মানে ইস্যু হৈছিল এটা বিৰাট ডাঙৰ ইস্যু হৈছিল আৰু এইটো সফটৱেৰে মানে অন্য হেকাৰৰ দ্বাৰা ফিচিং কৰি কিনে নাহে যেনেকৈ অন্য হেকাৰ ফাৰ্ষ্ট এটা লিংক দি দিব লিংকটোত ক্লিক কৰাৰ পাছত এইটো সফটৱেৰ ডাউনলোড হ'ব তেনেকৈ নাহে বোলে এইটো সফটৱেৰ মানে এটা মিছ কলৰ দ্বাৰাও ইনষ্টল হৈ যাব যদি আপোনাৰ এটা মিছ কল দি দিয়ে আপোনাৰ হোৱাটছআপ নাম্বাৰত তেতিয়াহ'লে অট'মেটিক আপোনাৰ মোবাইলত এই সফটৱেৰটো ডাউনলোড হৈ যাব আমাক নেদে দিয়কচোন কৈছোঁৱে অলপ আগতে কিন্তু যাক দিবা খোজে না এটা মিছ কল দি দিব আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব আৰু আপুনি গমেই নাপাব মানে কেনেকৈ ডাউনলোড হৈ গ'ল আৰু আপুনি আপোনাৰ সফটৱেৰৰ যি এপ মেনেজমেণ্ট আছে না তাতেও যায়ো বিচাৰি নাপায় আপুনি সফটৱেৰটো কি আৰু সফটৱেৰটো এনেকুৱাভাৱে মানে বনাইছে ইজৰাইলে মানে কি সফটৱেৰটো আপোনাৰ মোবাইলত দি দিয়াৰ পাছত 60 দিনৰ ভিতৰত 60 দিনৰ লাগি যদি সেই সফটৱেৰটো যদি একো কামান ইউজ নকৰে এই যাই মানে পঠাই দিয়ে আপোনাৰ তাতে সি যদি 60 দিনৰ ভিতৰত একো কামান ইউজ নকৰে সেই সফটৱেৰটোৰ ভিতৰত তেতিয়া সেই সফটৱেৰটো অট'মেটিক আনষ্টল হৈ যাব ডিলেট হৈ যাব আপোনাৰ মোবাইলৰ পৰা আপুনি গমেই নাপায় যে আপোনাৰ মোবাইলটো যি হেক কৰা হৈছিল আপুনি গমেই নাপায় এটা প্ৰুফো নাথাকে আপোনাৰ তাত অট'মেটিক 60 দিনৰ ভিতৰত ডিলেট হৈ যাব মানে আৰু তেওঁলোকে যদি ইচ্ছা কৰে এই মাত্ৰ ইনষ্টল কৰি দিব পাৰে এই মাত্ৰ ডিলেট কৰি দিব পাৰে আপোনাৰ মোবাইলটোৰ পৰা আপুনি গমেই নাপায় যে আপোনাৰ মোবাইলটোত হেক হৈছিল আৰু গেল হেক গুচি গ'ল এনেকুৱা ইমান এডভান্স টেকন'লজি আজিকালি চব ডিজিটেল ইণ্ডিয়া হৈছে না তাতে আৰু আহি থাকিবই এলাখানাৰ যিমান ডিজিটেল হৈ যায় থাকিব চব ইমানে আহি থাকিব চব ইণ্টাৰনেটৰ যুগ না চিপকে যাব একদম চব ভালকৈ সাৱধান মোবাইলত সাৱধান অলপ ডকুমেণ্টছ ৰখাৰ আগত এইটোৱে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু প্লিজ ভাই এইটো ভিডিঅ' বহুত কষ্ট কৰি বনাইছোঁ বহুত নিউজ চেনেল চাই কিনে ৱেবছাইট চাই কিনে বনাইছোঁ যাতে কায়ো যাতে ডিম্পু দাৰ পৰা কপি কৰা বুলি নকয় প্লিজ বহুত যিহেতু এতিয়া ট্ৰেণ্ডিঙত আছে না চ' অলপ কিবা মানে শিকাবৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ কপি কৰা বুলি যাতে কায়ো নকয় বাই